অসমীয়া সমাজৰ কেনেকৈ নিয়ম কৰা হয় তো আপোনালোকক মই দেখাই আহিছোঁ কি দিয়া হয় মানে ভাত খাবা হয় না আজি ভাত খাবা কি হয়নো হেল্ল' ৱেলকাম বেক টু মাই নিউ ব্লগ। আজি মানে এটা অন্নপ্ৰসন্ন হ'বলৈ গৈ আছে অসমীয়া সমাজৰ অসমীয়া নিয়মত এটা অন্নপ্ৰসন্ন হ'বলৈ গৈছে তো আমাৰ ওচৰৰ কাষৰ ঘৰে মানে পাপুদাৰ মানে ল'ৰা হয় এজন তো আজি অন্নপ্ৰসন্ন আছে তো অন্নপ্ৰসন্ন হ'ব আজি মুখত ভাত দিব তো চব পোৱালিটো ইয়াৰ মুখত ভাত দিব তো আপোনালোকে ভিডিঅ'টো চাই দিব অসমীয়া সমাজত অসমীয়া নিয়মত কেনেকৈ অন্নপ্ৰসন্ন হয় আপোনালোকে ভিডিঅ'টো চাব তো মজা লাগিব চাওক ইয়াৰ পোৱালিটো ইমান মৰম লগা চাওক ইয়াৰ আছে নিচাই হয় নিয়ম হ'ব এতিয়া অসমীয়া সমাজৰ অসমীয়া নিয়মত এতিয়া কালচাৰ মানে নিয়ম হ'ব তো অন্নপ্ৰসন্ন ষ্টাৰ্ট হ'ব তো কেনেকৈ নিয়ম হ'ব আপোনালোকে চাই দিব এইটো এজন আছে বাপেক হয় ল'ৰা বাপেক তো এইফালে চাওক এয়া আছে নিচাই হয় এইফালে এইটো মমাই হয় তো এইফালে আছে এগৰাকী আছে মাক আছে তাৰপৰা আৰু এইফালে এনাইক হয় এনাইক এয়া চাওক এজনী আছে মাহীয়েক হয় তো এয়া চাওক পোৱালি আজি আৰু ভাত খাব ন আজি আৰু ভাত খাব ন টিকলু ঐ আজি আৰু ভাত খাবা হয়নে ভাত খাবা হয় না আজি ভাত খাবা আজি ভাত খাবা মামা খাবা আজি মামা খাবা মামা খাবা মামা খাব আজি আজি মামা খাব আজি মামা খাব মামা খাব আজি হয় নাই ডাঙৰ হ'লে চাবি আৰু দেই ভিডিঅ'টো ডাঙৰ হ'লে গম পাবি আৰু ভাত খোৱা কেনেকৈ পাতিছিলে মোৰ ভাগত তেতিয়া ভিডিঅ'ত চাবি আৰু হ'লে চাওক অসমীয়া সমাজৰ কেনেকৈ নিয়ম কৰা হয় তো আপোনালোকক মই দেখাই আহিছোঁ কি দিয়া হয় মানে তো কি খুৱাব মানে ভাত অন্নপ্ৰসন্ন হেৰিত কি খোৱা হয় তো আপোনালোকক মই দেখাইছোঁ ইয়াত চাওক তো এয়া চাওক কেনেকৈ ইমান ধুনীয়াকৈ মানে থালিখন ভাতেহেঁতি সজাই দিয়া হৈছে এইফালে পায়স আছে এইফালে লালমোহন আছে এইফালে ৰসগোল্লা আছে তো ইয়াত মাংস আছে কুকুৰা মাংস আছে এইবিলাক মাছ আছে হাঁহ মাংস আছে তাৰপৰা এইফালে এখন বহি আছে এফালে এইটো ধান তাৰপৰা এইফালে এখন গাড়ী এইফালে পইচা দিয়া আছে এইফালে আৰু এইটো মোবাইলো দিয়া আছে লগত তো এইফালে এইবিলাক ধূপ ধূনা মানে তামোল পাণ এদি দিয়া আছে চাকি এদি সজোৱা আছে তো আপোনালোকে দেখিব এইফালে কিতাপ আছে কিতাপ কলম তো সজাই মেলি দিয়া আছে এইফালে মিঠাইবিলাকো আছে তো এতিয়া লাহেকৈ নিয়ম ষ্টাৰ্ট হ'ব তো আপোনালোকে চাই থাকক ভিডিঅ'টো মানে অসমীয়া সমাজৰ অসমীয়া নিয়মত কেনেকৈ অন্নপ্ৰসন্ন পতা হয় তো আপোনালোকে চাওক ভিডিঅ'টো শেষলৈকে তো আপোনালোকে গম পাব অসমীয়া সমাজৰ অসমীয়া নিয়মত কেনেকৈ অন্নপ্ৰসন্ন পাতে তো আপোনালোকে গম পাব তো চাই থাকক মামা খাবা মামা খাবা আজি হয় নাই মামা খাবা মামা খাব আজি টিকলুতে মামা খাবা আজি এজনী হৈছে মাক এতিয়া মমাইক এতিয়া বহি ল'লে এইফালে চাওক এতিয়া লাহেকৈ চাকি তাকি জ্বলোৱা আছে এইফালে বাপেকে চাকি জ্বলাই আছে ডাঙৰ হ'লে ভিডিঅ'টো চাবি আৰু দেই কেনেকৈ পাতিছিলে ভাত খোৱা মোভাব বুলি হয় নাই চাবলৈ পাবি আৰু দেই ভাত খাব দিয়া ভাত খাব দিয়া হাতে খোৱা এনে অকণমান খোৱা মিঠা এনেকৈ মোহাই দিবি অকণমান হেৰি কৰিলে হাতে মাৰি দিবি চিনাকি পৰিচয় হৈ লোৱা নে এইটো ৰসগোল্লা একদম পুৰা খাই দিছিলে মঙে পুৰা খাই দিছিলে মোমায়েকে নেজানিছে আকৌ ক'বলৈ খোৱা খোৱা বুলি ক'ব লাগে তেতিয়াই খাব দিয়া খালে খালে এটা চেলেব্ৰিটি এইটো ভাল পাইছে তেল অকণমান লগাই দিয়া তলে এইটো কুকুৰা মাংস
কান্দিলে 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 দিয়া এই বুজিবলৈ দিলে নাহিব এইবাৰ চাই চাই দিছ কাপোৰখিনি যিমান জোক মাৰি দিছে পইচা এবাৰ কি ল'লো ভোক লাগিছে কি কল মই ভাতকে দি দিম আৰু খালাই নেকান্দে নেকান্দে হা কি কৈছো সবই দিলে সেনেকুৱা কৰি দিলে মই তেল মাংস তেলৰে দিম কণী কণী নাই নাখাই খালে এই বেটা ডাঙৰ হ'ল ন ডাঙৰ হৈ গ'লে বা কি হলো নিনি খাইছে হয়নে এইবাৰ এনাই খাইছে ন মাহীয়েক মামা খাই দিলো বুলি মামা খাই দিলো আমি হয় নাই মামা খাই দিলা মামা খাই দিলা হয়নে তো গাছ আজি ভিডিঅ' মানে সামৰণি মাৰিছোঁ তো আপোনালোকে দেখিলে অসমীয়া সমাজৰ অসমীয়া কালচাৰত মানে অন্নপ্ৰসন্ন পতা দেখিলে আপোনালোকে তো এনেকুৱাই আছিলে অন্নপ্ৰসন্ন অসমীয়া সমাজত অসমীয়া নিয়মত পতা অন্নপ্ৰসন্ন তো আজিলৈ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ মমায়েকৰ লগত ভিডিঅ'টো সামৰণি মাৰিছোঁ তো আজিলৈ বাই বাই গাইজ নেক্সট ভিডিঅ' লগাই আছোঁ তো বাই বাই তো যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব তো
বাই বাই গাইছ লাভ ইউ নেক্সট লগ পাই আছোঁ